এই প্ৰশ্নটো ইয়াত দিয়া আছে √6 প্লাছ √6 মাইনাছ √6 প্লাছ আৰু √6 মাইনাছ। এইদৰে যদি অসীমলৈকে দিয়া থাকে তেতিয়াহ'লে আমি ইয়াৰ উত্তৰ কেনেকৈ উলিয়াম? ইয়াৰ উত্তৰ পাবলৈ হ'লে আমাৰ এটা সূত্ৰ আছে। সেই সূত্ৰটো হ'ল প্লাছ মাইনাছ 1। আমি লিখি ল'ব লাগিব প্লাছ মাইনাছ 1 প্লাছ √4a minus 3 divided by 2। এই সূত্ৰটোৰ প্ৰয়োগ কৰি আমি ইয়াৰ উত্তৰ পাব পাৰোঁ। উত্তৰটো পাবলৈ হ'লে আমি ইয়াত প্ৰথমতে প্লাছ দিয়া আছে, আমি গতিকে প্লাছ কৰি ল'ম। 1 প্লাছ √4 ইনটু a মান 6, গতিকে 6 minus 3 divided by 2। ইয়াৰ উত্তৰ আমাৰ হ'ব 4 into 6 24 minus 3 21 √21 plus 1 divided by 2। ইয়াৰ উত্তৰটো হ'ল এইটো। এনেকুৱা ধৰণৰ ভিডিঅ' পাছলৈ পাই থাকিবলৈ হ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।